এয়া বুলবুলি চৰাই যুঁজ ধুনীয়া। এয়া মহোহো প্ৰত্যেকখন দেৱালত। এয়া নামনিৰ নাও খেল। অসমৰ গাঁৱলীয়া জনজীৱনৰ এয়া খৰি কাটি আনিছে। এয়া চাগে গছৰ পৰা মৌ বাঁহ ছিঙিছে নেকি। প্ৰতিজন অসমীয়া জনজীৱনৰ আৰ্হি ইয়াত প্ৰস্তুত কৰা হৈছে। এয়া মৎস্য শিল্প, মাছ ধৰা জাকৈ খালৈ লৈ কেনেকৈ মাছ ধৰিছে। এই পল, এয়া মাছ ধৰা ফিচিং লিখা আছে। এয়া তিৰোতাসকল কেনেকৈ জাকৈ লৈ গাঁও সমাজত যায়। এয়া মাঘ বিহুৰ মানে প্ৰত্যেকটো অসমীয়া জাতি সংস্কৃতিৰ এয়া ভকতসকল বহিছে। আমাৰ গাঁৱৰ যিটো পৰম্পৰা, আমাৰ মাঘ বিহুৰ মেজি জ্বলোৱা, ভোজ ভাত খোৱা, মেজিক প্ৰণাম কৰা। এয়া পথাৰত ধান ৰুইছে গৰখীয়া। এয়া পথাৰত হাল বাইছে। এয়া চিত্ৰবিলাক অলপ পুৰণা হৈ গৈছে, ভাঙিছে। এয়া বয়োজ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিছে, গৰু ম'হক খাবলৈ দিছে। বহাগ বিহুৰ প্ৰতীকৃতি এয়া বিহু নাচ, গৰু গা ধুৱাইছে, বয়োজ্যেষ্ঠজনক সন্মান জনাইছে, সেৱা প্ৰদৰ্শন কৰি গৰুক গধূলি খাবলৈ দিছে, ধুৱাইছে। সকলোখিনি সমাৱেশ। এইখন ভাগি পৰি পেলাই সতী ৰাধিকা শান্তি আমি নাম শুনিছোঁ, তাৰ প্ৰতিক্ৰিয়া দেৱালত বনাইছে। এইখন আমাৰ অসমীয়া আখৰৰ প্ৰতিলিপি, অৰুণোদয়, ব্ৰিটিছ সাম্ৰাজ্যৰ অৰুণোদয়, প্ৰথম অসমীয়া বাতৰি কাকত। পথৰু ঘাটৰ ৰণৰীয়া আৰ্হি গঠন কৰিছে। ইয়াত স্বাধীনতা আন্দোলনৰ কিছুমান চিন, তাৰ আগৰ এয়া শৰাইঘাটৰ ৰণ, কেনেকৈ যুদ্ধ কৰিছিল। সঁচাকৈ মানিবলগীয়া দেই। সতী জয়মতী এয়া সকলোখিনি ইয়াত সামৰি থৈছে। কেনেকৈ চাওদাংসকলে তেওঁক গছত বান্ধি থৈছিল, জেৰেঙা পথাৰত লোৰে অত্যাচাৰ কৰিছিল, গৰম তেল ঢালিছিল। ইমান যে ধুনীয়া। এয়া নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায়, এয়া লিখাই আছে ইয়াত নৰনাৰায়ণ, ৰজা নৰনাৰায়ণ কোচ ৰজা, লগতে তেওঁৰ সেনাপতি চিলাৰায়। ৰজা বহি আছে। আহোমসকল কেনেকৈ অসমলৈ আহিছিল, তেওঁলোকৰ আগমন এয়া বনাই থৈছে। ভাস্কৰ বৰ্মা আৰু হিউং-চাঙৰ এয়া অসমত তেওঁলোকৰ ভ্ৰমণ ইয়াত হৈছে। ইয়াত সতী বেউলাৰ কেনেকুৱা তিব্ৰতা নাৰী, তেওঁৰ কাহিনী দেখি ভাল লাগিছে। এয়া ভগদত্ত মহাভাৰতৰ ৰণত আমাৰ অসমৰ হৈ পেলাই তেওঁলোকে
ভাগ লৈছিল। পৰশুৰাম শ্ৰীকৃষ্ণৰ এটা অৱতাৰ বুলিয়ে ধৰা হৈছিলে 10 অৱতাৰৰ ভিতৰত। এয়া কামদেৱ আৰু ৰতী দেৱী, তেওঁৰ মহাদেৱৰ মুখত ভস্ম হোৱা চিন। তপস্যা ভংগ কৰাৰ পিছত এয়া কামাখ্যা আৰু নৰকাসুৰৰ আৰ্হি প্ৰদৰ্শন কৰি থৈছে ইয়াত। ঊষা অনিৰুদ্ধ শোণিতপুৰৰ জীয়াৰী, বানৰজাৰ জীয়াৰী আছিল। তেওঁলোকৰ এয়া চিত্ৰলেখাই অনিৰুদ্ধৰ চিত্ৰ বনাইছে, সেইখিনিও ৰাখিছে ইয়াত। সমগ্ৰ অসমীয়া জাতীয় জীৱন, এয়া কৃষ্ণ ৰুক্মিণী এই হৰণ, কেনেকৈ কৃষ্ণই ৰুক্মিণীক বিবাহ কৰাইছিল তাৰ। মুকলি আকাশৰ তলত আছে বতাহ বৰষুণে ছবিবিলাক কিছু পুৰণা কৰি তুলিছে, কিন্তু তথাপি বৰ সুন্দৰ। কালি আমি দেখিছিলোঁ খোল। এয়া শ্ৰীকৃষ্ণ এয়া গজেন্দ্ৰে শৰণলৈ লৈ ত্ৰাহি হলি বুলি দেখাইছিলোঁ মই। এটা যে আছে ন